আজি আমাৰ ইউপিপিএল দলৰ ওদালগুৰি জিলা কমিটিৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সম্পৰ্কে ৰাইজৰ আগত অৱগত কৰিবলৈ মই আহিছোঁ। আজি আমাৰ যেটো এই ওদালগুৰি জিলাৰ দুটা যে বিধানসভা আছে, সেই বিধানসভাত আমাৰ ইউপিপিএল দলৰ যেহেতু আমি প্ৰাৰ্থিত্ব ইয়াত প্ৰদান কৰিম আৰু ইয়াৰ কাৰণে আমি দলীয়ভাৱে যিখিনি কাম কাজ আমি পূৰ্ণ দমত প্ৰস্তুতি চলাই আছোঁ। আৰু আজি ৰাইজৰ যিখিনি মানে আমি সঁহাৰি পাইছোঁ, এই সঁহাৰিত আমি দৃঢ় এটা বিশ্বাস আমাৰ আছে যে আমি এইবাৰৰ নিৰ্বাচনত আমি জয় হ'ম, ওদালগুৰি আৰু মাজবাট। আৰু এই নিৰ্বাচনত জয় হোৱাৰ কাৰণে যিখিনি দলীয় কাম কাজ সেইখিনি আমাৰ সম্পূৰ্ণ হৈ গ'ল। সেই গতিকে আমি এই নিৰ্বাচনত সহজে জয় হ'ম আৰু ইয়াৰ কাৰণে আজি আমি দেখা পাইছোঁ যে আমাৰ সমগ্ৰ অসম ভিত্তিত যে আমাৰ আমি ইউপিপিএল দলে আমাৰ বিজেপিৰ লগত আমি যেহেতু এলায়েন্সত চৰকাৰ গঠন কৰি আছোঁ আমাৰ BTR-ৰ, আৰু সেই হিচাপে আমাৰ এই আগন্তুক নিৰ্বাচনত আমি যেহেতু বিজেপিৰ লগত চিট শ্বেয়াৰিঙত যেহেতু আমি আণ্ডাৰষ্টেণ্ডিংৰ মাজত আমি ইলেকশ্যনত নামিম, এই গতিকে আমি দুয়োটা দলে এলায়েন্সত যদি ইলেকশ্যনত নামো সমগ্ৰ অসমত আমি সহজে আমি জয় হোৱাটো খাটাং আৰু সেই হিচাপে আমি জয় হ'ম। কিন্তু আমি দেখা পাইছোঁ আমাৰ BTC অঞ্চলত যি এটা ৰাজনৈতিক দল আছে BPF, সেই BPF দলে আমাৰ কংগ্ৰেছ UDF-ৰ যি মহাজোঁট বন্ধন ইয়াত আজি সোমাইছে, অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে আজিৰ দিনৰ অসমত যে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আমি ক'ব পাৰোঁ সহজে যে কংগ্ৰেছ আৰু UDF এই দুটা দলো অসমৰ ৰাইজৰ কাৰণে ৰাইজে কিবা এটা আশা কৰা ধৰণৰ কোনো এটা আস্থা ল'ব পৰা দল নহয় আজিৰ দিনত। কাৰণ তেওঁলোকে যি ধৰণৰ ৰাইজৰ আগত কথা দি পেলাই শাসনভাৰ দায়িত্বভাৰ কৰি আহিছিল তেনেকুৱা এটা আখৰো এওঁলোকে পালন কৰিব পৰা নাই, বৰঞ্চ অসমৰ জনসাধাৰণ ৰাজ্যক শোষণ কৰি ৰাইজৰ যিখিনি অস্তিত্ব এইটো নোহোৱা কৰিছে আৰু এইখিনি অভিজ্ঞতা ৰাইজৰ অন্তৰত আছে। আৰু সেই হিচাপে আমাৰ যিটো BTC অঞ্চলত BPF দল, এই BPF দলো আজি BTC 15-16 বছৰ শাসনত থাকি পেলাই আমাৰ BTC বাকী শোষণ কৰিলে, আমাৰ BTC বাকীৰ যিখিনি মানে নিৰাপত্তা ৰাইজৰ যিখিনি উন্নয়ন এইটো বিনষ্ট কৰি গ'ল। আৰু ইয়াৰ কাৰণে যোৱা BTR ইলেকশ্যনত তেওঁলোকে পৰাজীবৰণ কৰিবলৈ হৈছিল। ইয়াৰ কাৰণে আজি আমি ক'ব পাৰিম BTC বাকী ৰাইজে কোনো পধ্যে BPF-ক গ্ৰহণ নকৰে আৰু BPF ৰাজনৈতিক দল আমাৰ BTC বাকী ৰাইজৰ কাৰণে কোনো এটা আশাৰ দল নহয়। অলৰেডি BTR ইলেকশ্যনৰ দ্বাৰা ৰাইজে বুজাই দিছে যে BPF দল আমাৰ BTC মানে অঞ্চলৰ ৰাজনৈতিক দল নহয়। এই গতিকে আমি ক'ব পাৰোঁ আজিৰ দিনত মহাজোঁট বন্ধনত কংগ্ৰেছে হওক, UDF হওক, BPF হওক পচা আলুকেইটাহে জমা হৈছে। এই গতিকে পচা আলুৱে কোনোদিনা ভাল আলু ভালকৈ নাৰাখে। এই হিচাপে আজি কংগ্ৰেছ UDF-ৰ মহাজোঁট বন্ধন, এই মহাজোঁট বন্ধনত BPF-এ যিটো ইয়াত অংশীদাৰ হ'ল, ইয়াৰ পৰা আমি ক'ব পাৰোঁ যিখিনি ৰাজনৈতিক দল আছে এইবিলাক ৰাজনৈতিক দল পচা আলু। এই গতিকে এই আলুৱে কোনোদিনা ভাল আলুক ভালকৈ নাৰাখে, যিমানখিনি ভাল আলু চবে পচি যায়। সেই হিচাপে আমাৰ কংগ্ৰেছে হওক, BPF-এ হওক, UDF-এ হওক আগন্তুক দিনত কোনো মানে অসমক তেওঁলোকে যিমানখিনি দাম্ভালি কথা নকওক ৰাইজে ভোট নিদিয়ে, এওঁলোকক ৰাইজে পুনৰাই মানে দায়িত্বভাৰ দিয়াত অসমবাসী ৰাইজে কোনোদিনা চিন্তা নকৰে। সেই গতিকে আমি আমাৰ দল আমি আজি UPPL আৰু BJP আমাৰ কাউন্সিলতো আমি একেলগে আমি চৰকাৰ চলাইছোঁ আৰু আগন্তুক দিনতো আমি আশা ৰাখিছোঁ আমাৰ এলায়েন্সে অসমত এলায়েন্স গভৰ্ণমেণ্ট যেহেতু হ'ব, এই দলত আমি UPPL দলো ইয়াত সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিব পাৰিম। এই গতিকে ৰাইজে
আমাৰ বিজেপি আৰু UPPL দলৰ বহুত আশা আকাংক্ষা আছে ইয়াৰ কাৰণে আমি সহজে এইবাৰ আমি অসম দিছপুৰ দখল কৰাত আমাৰ কাৰণে সহজ ৰাইজে আমাৰ লগত আছে আৰু আহি থকা দিনত আমাৰ লগত থাকিব আৰু এইবাৰৰ নিৰ্বাচনত আমি চৰকাৰ বনাওঁতে আমাৰ 100% খাটা আজি আমাৰ BTC অঞ্চলত বা BTR অঞ্চলত আমি বহুত দীঘলীয়া কাল আমি অশান্তিত জৰ্জৰিত হৈ আছিল এতিয়া আমাৰ বিজেপি গভৰ্ণমেণ্টে আমাৰ এই দীঘলীয়া যিখিনি বড় সমস্যা এই সমস্যা সুকলমে সমাধান কৰি দিয়াত আমাৰ অঞ্চলত সঁচাকৈ যিমানখিনি অস্ত্ৰধাৰী সংগঠন আছিল এইবিলাক দল সংগঠনে মেইন ষ্ট্ৰীমত আহি পেলাই আজি আমি ক'ব পাৰিম যে সঁচাকৈ আমাৰ BTR অঞ্চলত শান্তি স্থাপন হ'ল সকলোৱে উন্নতি বিচাৰিছে আৰু উন্নতিৰ পিছে পিছে আমাৰ এই BTR-বাসী ৰাইজে সদায় মানে আগুৱাই আহিছে এই গতিকে বিজেপি আৰু UPPL এই দুটা দলে সদায় আমাৰ BTR অঞ্চলত শান্তিৰ প্ৰতিষ্ঠাৰ হকে কাম কৰি আছে আৰু কৰি যাই থাকিব এইটো আমি আশা ৰাখিছোঁ আমি ভাবোঁ এই গতিকে আমি শান্তি আৰু উন্নতি এই দুটা লক্ষ্যক লৈ পেলাই যেহেতু আমি কাম কৰি আছোঁ ৰাইজৰ লগত আছোঁ ইয়াৰ কাৰণে ৰাইজে আমাক UPPL দলক আজিৰ দিনত অন্য দলতকৈ বহুত গুণ আঁকোৱালি লৈছে আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যি ধৰণৰ আমাৰ BTR অঞ্চলৰ উন্নয়নৰ কাম চলি আছে যিখিনি মানে কাম হাতত লোৱা হৈছে সেইখিনি কামৰ দ্বাৰা ভৱিষ্যত আৰু 2-3 বছৰ পিছত আমি সঁচাকৈ BTR উন্নতিৰ পথটো আমি সঁচাকৈ দেখা পাম এইটো আমি দৃঢ় মানে ক'ব পাৰোঁ সেই গতিকে UPPL আৰু বিজেপি সঁচাকৈ আমাৰ অঞ্চলৰ শান্তি আৰু উন্নতিৰ কাম কৰিবলৈ প্ৰস্তুত